এখন ঐতিহাসিক সত্ৰ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ নিচেই কাষতে থকা ঐতিহ্যমণ্ডিত কোবাইকটা সত্ৰত সোমবাৰে একত্ৰিত হ'ল হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোক। উদ্দেশ্য সতীৰাধিকে স্মৃতি বিজড়িত সত্ৰখনৰ উন্নয়ন আৰু সুৰক্ষা। এই সত্ৰখনৰ ওচৰ পাজৰে নাই কোনো হিন্দু ধৰ্মৰ লোক, কিন্তু সত্ৰখন আজিও সুৰক্ষিত। নিতৌ মণিকূটত জ্বলে বন্তি, বাজে ডবা। সত্ৰৰ এই নিত্য নৈমিত্তিক কাৰ্যত সহযোগ কৰে স্থানীয় মুছলমান লোকে। গুৰুজনাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহৎ অসমীয়া জাতি গঠনৰ যি সপোন দেখিছিল তাৰেই যেন এক বিৰল নিদৰ্শন কোবাইকটা সত্ৰ। সাম্প্ৰদায়িক ভেদাভেদ একাকাৰ কৰি সত্ৰখনৰ উন্নয়নৰ বাবে গঠন কৰিলে সমিতি, য'ত আছে স্থানীয় বহুকেইগৰাকী মুছলমান লোক। সোমবাৰে ভকত মহিধৰ আতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে মুছলমান লোকৰ গুৰুজনাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসত অভিভূত হৈ পৰে। উল্লেখ্য যে এপষেক পূৰ্বে সত্ৰখনত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অসৎ উদ্দেশ্যেৰে এজন যুৱকক আনি সত্ৰাধিকাৰ পাতি বিতৰ্কত সোমাই পৰিছিল আৰু সত্ৰৰ দুৱাৰত লগাইছিল তলা, যাক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। আমি হিন্দু মুছলিম উভয়ে বহি পেলাই যিটো আলোচনা হৈছে সেইটো শংকৰদেৱ আৰু আজানুপুৰৰ দেশ। আজানুপুৰৰ আৰু চামচা কলিবা আৰু শংকৰদেৱ একেলগে আছিল বৰদোৱা, ইয়াতো আহিছিল আৰু এতিয়া আমি হিন্দু মুছলিম উভয়েই খুব ভাল পাইছোঁ। ভকত বৈষ্ণৱ যিমান আছে চবেই একলগত হৈছে, আমাৰ হিন্দু মুছলিমো হৈছে, একমত আছোঁ আমি। এইটো সাংঘাতিক ধৰণৰ অনুভৱ কৰিছোঁ যে গুৰুজনে যি বৰসম গঢ়িছিল, যি বৰসমত তেখেতে সমস্ত জাতি জনগোষ্ঠীক একত্ৰ কৰি যিখন সমাজ পাতিছিল, নামঘৰৰ সমাজ পাতিছিল, যিখিনি খিলন দিয়া লোকসকলক, সেই ভকতসকল আজি এই নামঘৰত আমি একত্ৰিত হৈছোঁ আৰু ইয়াত ইছলাম ধৰ্মীয় লোকসকলৰ যিখিনি সহযোগিতা, ঐকান্তিকতা ইয়াত পালোঁ, ই ভাবোঁ বিশ্বৰ বাবে ই এক নিদৰ্শন হোৱা উচিত বুলি অনুভৱ কৰোঁ। যি সময়ত আমি অসমত আমাৰ মাজত ভাতৃ ঘাতী সংঘৰ্ষ, জাতি ধৰ্মক লৈ আমি ইজনে সিজনক আমি দেখিব নোৱাৰোঁ, বিভিন্ন সমস্যাৰ উদ্ভাৱন কৰা হয়। সেই সময়ত গুৰুজনৰ, অকল গুৰুজনেই নহয়, পৃথিৱীৰ সকলো ধৰ্মগুৰুসকলৰ, বিশেষকৈ আমি গুৰুজনৰ নামেই লৈছোঁ অসমৰ হিচাপে, যিটো বটদ্ৰৱাৰ পৰা ইজাজুল হক, নিউজ 13 নৰ্থ ইষ্ট আছাম।